মা মোৰ মিঠাই খাবলৈ মন গৈছে বুলি আহি ছোৱালীজনীয়ে মোক ক'লেহি। ভাবিলোঁ মিঠাই বনাবলৈতো একো নাই আৰু মিঠাই আনি থোৱাও নাই। মেৰিগ'ল্ড বিস্কুট পেকেট আছিলে, তাৰে মিঠাই কেইটামান বনাওঁ বুলি ল'লোঁ, তাইও ভাল পাব খাই। আৰু লগতে ভাবিলোঁ আপোনালোকলৈ অকণমান ভিডিঅ' কৰি ৰাখি থওঁ। এইফালে মই এটা মেৰিগ'ল্ডৰ পেকেট লৈ লৈছোঁ, মানে ফেমিলি পেকৰ পৰা এটা লৈ লৈছোঁ এইদৰে। আৰু ইয়াৰ গোটেইখিনি বিস্কুট মই উলিয়াই ল'ম। অকল মেৰিগ'ল্ড বুলি নহয়, আপোনালোকৰ ওচৰত যি বিস্কুট থাকে সেয়া বিস্কুটেৰে বনাব পাৰিব। আৰু মোৰ ওচৰত মেৰিগ'ল্ড বিস্কুট আছিলে কাৰণে এয়াই বনালোঁ। আৰু এইফালে মই মিক্সি বাতিটো লৈ এইখিনি গোটেইখিনি মই ভালদৰে গোটেই বিস্কুটখিনি গুড়ি কৰি ল'ম। আৰু এয়া গোটেইখিনি মই গুড়ি কৰি লৈছোঁ, ধৰিব পাৰিছে। এইদৰে পূৰা মিহিকৈ ফাইনকৈ পেষ্ট কৰি ল'ব। আৰু এইফালে এটা ডাঙৰ কাপেৰে মই 1 কাপতকৈ অলপ কম গাখীৰ লৈ লৈছোঁ। পটককৈ গোটেইখিনি দি নিদিব, একেবাৰতে ঢালি নিদিব, কমকৈ আটা মঠাৰ দৰে মানে গাখীৰখিনি দি লাহে লাহে মঠি থাকিব। যদি একেবাৰতে সৰহকৈ দি দিয়ে নহয় পাছত পেনপেনীয়া হৈ যাব। আৰু এইফালে চাওক মই এইখিনি কমকৈ মই গাখীৰখিনি দি মঠি ল'লোঁ, আটা মঠাৰ দৰে মঠি ল'ব। আৰু এই অকণমান মানে গাখীৰ আধা কাপতকৈ অলপ কম আৰু থাকি গ'ল গাখীৰ, সেইখিনি ব্যৱহাৰ নহ'লে। আৰু এইফালে এইখিনি মই ভালদৰে সানি লৈ বইল কৰি ল'বলৈ, মানে এটা জোখত গোটেইখিনি আটা যেনেকৈ আমি কৰোঁ তেনেকৈ আৰু ধুনীয়াকৈ বইল কৰি ল'বলৈ, খালি অলপ দেৰি বেছিকৈ মঠিব লাগে বস্তুটো। আৰু এইদৰে ভালদৰে কোনো দাগ নথকাকৈ গোল কৰি ল'ব লাগে। আৰু এইফালে মোৰ এইখিনি কৰি হৈ গৈছে। আৰু এইফালে এখন কেৰাহী গৰম কৰি ল'লোঁ আৰু লগতে ৰিফাইন অইল অলপ দি দিলোঁ। আৰু ৰিফাইনটো ভালদৰে গৰম হ'বলৈ দিম। আৰু গৰম হোৱাৰ পাছত এটাকৈ মই সেই লাডুখিনি দি যাম এইফালে। আৰু এয়া ধুনীয়াকৈ এইখিনি দি যাম, মানে যিমানখিনি ধৰে আপুনি সিমানখিনিয়ে দিব। মোৰ এইকেইটা হ'ল, পাছৰখিনি আকৌ বেলেগ, মানে পাছৰ বাৰত আকৌ এইখিনি বাকীখিনি ভাজিম। আৰু এইফালে এয়া ৰঙা হোৱালৈকে ইলুটি শিলুটি কৰি ভালদৰে ভাজি থাকিলেই হ'ল। অকণমান এয়া ৰং এটা আহিছে, ধৰিব পাৰিছে নহয়। আৰু এইদৰে ৰং অহাৰ পাছত মই এইখিনি কাঢ়ি ল'লোঁ। কাঁহী এখনত মই কাঢ়ি ল'লোঁ। আৰু কাঢ়ি লৈ পাছৰ যিখিনি আছিলে সেইখিনি আকৌ এবাৰ মানে মই ভাজি লওঁ। আৰু এইফালে এখন কেৰাহী পাতি ল'লোঁ, তাত অলপমান পানী দি মোৰ হাতৰ মুঠিৰে 3 মুঠি চেনি দিছোঁ। আপোনালোকে চেনি যি ধৰণে খায় সেই ধৰণে দিব পাৰে, কমকৈ খালে কমকৈ দিব, বেছিকৈ খালে বেছিকৈ দিব। আৰু পানী অলপমান মানে বেছি নহয় আৰু 1 কাপতকৈ অলপ কম পানী দি এইদৰে উতলাই ল'লোঁ। আৰু অলপ ডাঠ হোৱাৰ পাছত চুগাৰ চিৰাপটো মানে অলপ ডাঠ হোৱাৰ পাছত এইদৰে মই গোটেই বলখিনি দি দিলোঁ। আৰু দি ভালদৰে লৰাই 5 মিনিটমান উতলিবলৈ দিলোঁ। এইদৰে 5 মিনিটমান উতলিবলৈ দিব, তেতিয়া মানে ভিতৰটো কোমল হয় খাবলৈ মিঠাইটো। আৰু এয়া চুগাৰ চিৰাপখিনি ডাঠ হৈ গৈছে, ধৰিব পাৰিছে 5 মিনিটৰ পাছত। আৰু এয়া হৈ গৈছে, মই এতিয়া অফ কৰি দিম গেছটো। অলপ দেৰি এইদৰে উতলিবলৈ দিব, তেতিয়া মানে বস্তুটো কোমল হয়। আৰু এইফালে মই এটা বাতিত সুন্দৰকৈ কাঢ়ি লৈছোঁ। মিঠাইকেইটা গৰম হৈ আছে দেই, ঠাণ্ডা হ'বলৈ দিয়াই নাই মই আপোনালোকক দেখাবৰ কাৰণে। এইফালে এয়া দেখিছেনে ইমান বেছি যে কোমল হৈছে ন, চামুচ লগাই দিয়াৰ লগে লগে ভাগি গৈছে। আৰু এইদৰে ঘৰতে মানে আপোনালোকে লালমোহন বনাব পাৰিব। কম সময়তে সহজ পদ্ধতিৰে আলহীকো খুৱাব পাৰিব আৰু ঘৰৰ মানুহকো খুৱাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।